Hey guys, মই হৰভে আপোনালোকক স্বাগতম জনাইছো টেকনিক্যাল অসমলৈ। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ গৈ আছো কেনেকৈ আপুনি আপোনাৰ ইউটিউবৰ ভিডিঅ'ত থাম্বনেইল লগাব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছো যদি নতুনকৈ মোৰ ইউটিউব চেনেললৈ আহিছে তেন্তে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগলৈ মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে। তো বলক বেছি সময় অপব্যয় নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। তো প্লে ষ্ট'ৰত যাব আৰু সাৰ্চ কৰিব ইউটিউব ষ্টুডিঅ' এপ্লিকেশ্যনটোৰ নাম ইউটিউব ষ্টুডিঅ'ত টাইপ কৰি সাৰ্চ কৰি দিব। আপোনালোকে যোনটো এপ্লিকেশ্যন দেখিছে ইউটিউব ষ্টুডিঅ' সেইটো ইনষ্টল কৰি ল'ব। যিহেতু মোৰ ইনষ্টল কৰা আছে বা অ'পেন দেখাইছে ইনষ্টল কৰি অ'পেন কৰিব। অ'পেন কৰি কি কৰিব আপোনাৰ যোনটো ইউটিউব চেনেলৰ ইমেইল আইডি সেই ইমেইল আইডি আৰু পাছৱৰ্ড দি আপুনি ইয়াত লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছত আপোনাৰ যোনবিলাক ভিডিঅ' আপুনি আপলোড দিছে এইবিলাক দেখাই দিব। তো মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ আপুনি আপোনাৰ ইউটিউব ভিডিঅ'টোত থাম্বনেইল লগাব। তো প্ৰথমতে আপুনি যোনটো আপোনাৰ ভিডিঅ'ত থাম্বনেইল লগাব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ মুখত এনেকৈ খুলি যাব। তাৰপিছত আপুনি যোনডাল ওপৰত দেখিছে পেঞ্চিল বটন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মুখত এনেকৈ আহিব। আপুনি পুনৰ যোনডাল পেঞ্চিল বটন দেখিছে ওপৰত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি ইয়াত দিব কাষ্টম থাম্বনেইল যোনটো দেখিছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি চুজ কৰি ল'ব কোনখন থাম্বনেইল দিব। এইটো ল'ব, মই এখন থাম্বনেইল লগাই দেখাই আছোঁ এখন। তো ইয়াত এনেকৈ দিয়াৰ পিছত আপুনি যোনটো চিলেক্ট বটনটো দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি কি কৰিব ছেভ বটন যোনটো দেখিছে ইয়াত ক্লিক কৰি দিব। আপুনি ইয়াত থাম্বনেইল লগোৱাৰ লগতে আপোনাৰ ভিডিঅ'ৰ টাইটেল সেইটো চেঞ্জ কৰিব পাৰিব, টেগো লগাব পাৰিব, প্লে লিষ্টটো এড কৰিব পাৰিব। তো মুঠতে গোটেইখিনি সুবিধা আপুনি ইয়াত পাই যাব। তো এনেকৈ আপুনি আপোনাৰ যোনটো থাম্বনেইল চেঞ্জ কৰিব পাৰিব। ভিডিঅ'টো শেষ হ'লে আৰু বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰি দিব আৰু যদি কিবা ক'বলগীয়া থাকিলে তেন্তে কমেণ্ট বক্সত জনাব। চ' পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিলোঁ। জয় অসম।